বহুত দিন ভিডিঅ' দিয়া নাই চেনেলত, আশা কৰোঁ সকলোৱে ভালে আছে। মানে এইবিলাক চাব পাৰে, ঘৰৰ কাম চলি আছে না, সেইকাৰণে ভিডিঅ' দিব মানে সময় হোৱা নাই। আৰু এইফালে চাব পাৰে গাড়ী পূৰা ধুই চিকচিকা কৰি থৈ দিছোঁ। মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে কি কাৰণত, এইটো ক্ষেত্ৰতে মানে এতিয়া ভাত দিব যাম, মানে কামে কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। সেইকাৰণে দেখাওঁ মই আপোনালোকক কেনেকুৱা কৰি আছোঁ কাম। সেইকাৰণে গমেই পাইছে চাগে পূৰা একদম ঠাণ্ডা, পূৰা চাব পাৰে চব চাৰ হয়, কুঁৱলী হৈ আছে। মানে এতিয়া গম নাপায় যে আপোনাৰ মানে কেনেকুৱা হৈছে, এতিয়া গমেই নাপায় যে আপোনাৰ চাব পাৰে 1:26 হৈছে, পূৰা ৰাতিপুৱা সময় যেন লাগি আছে। বেছি দেৰি কৰি নেটখুনা কি কয়, ভাতকেইটা দি থৈ আহোঁ। বায়েও আহি আছে, ভাতকেইটা দি আহি কেনে কথা পাতিছোঁ। তো গাইছ আহি পেলোঁ বৰ্তমান চাবলৈ। এইফালে মাদাৰ গৈছে ভাত লৈ কেনে, আৰু ইয়াতে গাড়ীখন পাৰ্ক কৰি থৈ দিলে। এইটো মানে এতিয়া ভাতি গাইছ একো নাই, চলি যাব তথাপিও। যাই লওঁ জেগাক লাগি য'ত ভাত দি আছে, কেনেকুৱা হয় গম নাপাওঁ আৰু বলক। কি ক'ম গাইছ, কি ধুনীয়াকৈ হাঁহি আহি আছিলোঁ। চাওঁ যি চাৰো হয় বোকা। এতিয়া এই নাওমান ৰাস্তাটো দি যাই থাকিব লগা হৈছি মই। চালা চাৰো হয় ধান কেনেকুৱা লাগিছে সোণালী অসমখন চাই গাইছ, জনাব নিশ্চয়। কিন্তু ইফালে মাদাৰ গেল নামি কেনে, এতিয়া মই আৰু কি কৰিম, ময়ো যাওঁ পিছে না কি কয় গাইছ। তো গাইছ মই যে ক'লোঁ মানে ভাত দিব আহিব লাগে বুলি, মানে আজি বেছি মানুহ লগোৱা নাই, 2টা মানুহে, মানে পাপা আছে আৰু এজন মানুহে লগোৱা গৈছে। মানে মানুহ নাপায় চাৰো হয়, মানে ধান কটা মানুহ ভৰ্তি হৈ আছে। কিন্তু কি হ'ব, চাৰো হয় কাম লাগি আছে, কামলাক এতিয়া এটাই মানুহ পালি আমি, মানুহটো আৰু পাপাৰ লগত ধান কাটি আছে। এইটো মানে বহুত কষ্ট হৈছে। তাৰ বোলে অলপ জ্বৰো উঠি আছে গাইছ, কি কৰা যায়। ফাদাৰে হয় থিয়া দি কেনে সেই কৰি আছে। মাদাৰে বিচাৰিৰ পৰা মাতি আছে ভাত খাই আহ বুলি। মই ক'লোঁ মোকো অলপ খাব দিবি না, মোক ক'ব দিছোঁ দৰকাৰ নাই, তই একবাৰ খাইছাই। তো মানে গাইছ এতিয়া কি ক'ম, ধানৰ মাজে খোজকাঢ়ি যাই আছোঁ। ইফালৰ দিকে চাব পাৰি পিছে মাদাৰে ভাত দি আছে। মইনো আৰু কি কৰিম, আৰু ভৰি টিকিলে কথা বোকা চকা লাগি গেল। আকচুৱেলি ভিউ চাক, কিয় মাই গড কি ধুনীয়া লাগে জেগাখিনি চাক, ভাল লাগছি না? একদম কমেণ্ট বক্সত জনাব নাপায়। আৰু এইটো এভইড কৰক, শিখৰটো মানে খাওঁ না মই, সেইকাৰণে থাকে অলপ হাতত, সেইটো বেয়া লাগব। কেইটামান চিনেমেটিক শ্বট সোমাই দিওঁ মই ইয়াৰ মাজত, চাব কেনে লাগে। ধান কটা মেলাটো হৈয়ে থাকিব, লগত চব হৈছে। এতিয়া মানে কি ক'ম, চিকৰটো ভৰিলো সব ভাল হোৱা নাই। সেইফালে দেখি আছে মাদাৰে পুৰা ভাত দি কেনে আছে। কিনে দখৰি কি কৈছি তোৰ, কিনো কৰিবি নাচি থাকি দেখোন, ঠিক কি হৈছে তোৰ, হা কেনে মিছন ধৰছা দেখো, ধান কাটবি নেৰে কাট এইটো পথাৰৰ মাজত ভাত দিবা আহি কেনে ধান কাটব ধৰছি, কি যি হ'ব আৰু তো ধেমালি হৈ থাকিব। কিন্তু গাইছ এইবাৰ এটা দুখ লগা কথা, গোটাইগিলা ধান দেখছি না, এইবিলাক ধান মানে গোটাই পৰি গৈছে। এইবাৰ কাটাংতে বহুত টাইম গ'ল, মানে কষ্ট হয় না পৰি থাকিলে বহুত। আৰু কি ক'ম আৰু, মানে বাকী বেলেগৰ গিলাখান ভাল হৈছে, এইগিলাখান থিয়া হৈছে, এইগিলা কিছুহে পৰছি, কিন্তু আমাৰখিনি গোটাই পৰছি গাইছ। মানে বতাহটো পুৰা এখানটিতে লাগছি নেকি। টাউনত থাকাকেইটাক কৈছোঁ, এনেকৈ পথাৰ দেখি পাইছা না, হিতাম্বা এই ধান দেখি পাইছা, দেখিতো পোৱা নাই, আহিবি অলপ গাঁৱে চাৱে ঘূৰবাক লাগি। ভাত চাত দিয়া হৈ গ'ল, এতিয়া ঘৰত যাওঁ। মানে ভিডিঅ'টো জাষ্ট এনেই দেখালোঁ যে ইমান দিনকৈ ভিডিঅ' অহা নাই, এইটো ক্ষেত্ৰতে মানে পথাৰত এইগিলা ধান কটা মানুহ চানুহ লাগি আছে, বহুত কাম হৈ আছে, ঘৰত মিস্ত্ৰী লাগি আছে, মানে সময় পোৱা নাই। হ'ব আগে এই দলংখিনি পাৰ হৈ লওঁ মই, যাওঁ গাইছ। আজিৰ ভিডিঅ'টো এইখিনিতে আছিল, বাই বাই, জয় অসম। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।